please like and subscribe Beharwari Outpost Comedy and press the bell icon. কি হল মদাহী চাওক চাকৰি পৰা খেদি দিয়া ভাল হ'ব নেকি চা কিয় একে পুলিচৰ ধান্দা কমিছে মাইকী মানুহৰ ধান্দা বাঢ়িছে সঁচাই কৈছো চাক মোক এতিয়া মাতিনি কৈছে কবিতা লাগিছে মই বোলো কি আছো মোৰ লগত সৰু ছোৱালী এজনী আছে কবিতা তাইক বুঢ়াটোলে কি বুলি মাতি দিওঁ চা এই পাগল বসুমতাৰে কাৰো নাম কোৱা নাই নহয় কবিতা নামটোতো মাইকী মানুহৰ নামেই আছে এই পাগলটোক এতিয়া নুবুজালে গোটেইখন সৰ্বনাশ কৰিব মোহন তুমি বহাচোন মই তোমাক ধুনীয়াকৈ বুজাই দিম ইয়াত বহা আচ্ছা কি হৈছে মানে কি হৈছে চা আজুৰা কৰি আছা তই আপুনি চবকে কবিতা লিখিবলৈ দিছে মই চান্স এটা দিব নোৱাৰিছো কি চান্স কবিতা লিখা কবিতা লিখবা জানা তই বহুত মঞ্চাই গাই ফুৰিছো দেচোন দে পঢ়ি শুনাও মই এটা গাম হা অ লাও পুলি লৰাই উলু লৰাই এইটো দেখোন কোনটো যুগৰ কবিতা এতিয়া মই নিজে উঠিছো দে পঢ়ি দে লাও পুলি লৰাই উলু লৰাই লফা হুৱাই ঘূৰাই মুতি দিলো একেদিনাই চাফা মই নিজে উঠিছো বসুমতাৰী এই ড্ৰাফটটো মোক কপি কৰি দিয়ক হ'ব ছাৰ ছাৰ আপনিতো জানে মই বড়ো মানুহ জানো 1 মিনিট আই বাৰী খনা আনি নীলাজী ओइ बिहामजो दयाली नोंनि नोंसाजोआ गन्थं हंलेले दालाजि गन्थं हंलेले दालाजि হেৰি লিখক আপুনি কি কৰিছে অ ছাৰ बारी खना आनि नीलाजि ओइ बिहामजो पिया लागसि बारी खना आनि नि মই সূত্ৰটো ধৰি দিওঁ তই ওলাই দে কৈছা মই কওঁ তই পাৰিবি চেষ্টা কওঁ নোৱাৰিলে বেলেগক দিব মাতচোন সূত্ৰ সূত্ৰ ঐশন প্ৰকাৰে ঐশ্বনপা দ্ৰৌপদীৰ বস্ত্ৰ হৰণ এইটো কি মানে চা দ্ৰৌপদীৰ কাপোৰ চুৰ বৈদ্যবতীয় কাপোৰ চুৰ আৰু দুঃশাসনৰ দুঃশাসনৰ ৰক্তপান ৰক্তপান দে ধৰ চিৰিয়াছলি গালতে পৰিছে ঐ এই দিয়কচোন ভাল হ'ব নোৱাৰিছো আকেজা মই আছো ফাগুনত গাবিলাক বৰ পিপিয়াই বা কি মহ মোৰ গালত পৰিছে আকেজা এই দিয়কচোন মোৰ ভাল হ'ব নোৱাৰিছো আকেজা ইমানকে মহটো গাত মাৰিছো মহটো গাত লগা নাই কিয় কেনেকে লাগিছে মোৰ গালতে পৰিছে আকেজা কামত ধৰোগে আৰু মাইদ ফুচোৱা গাড়ীত আহি এতিয়া খোজকাঢ়িবই নোৱাৰা হলো কঁকালত ধৰিছেগে এইগৰাকী এতিয়া মোক ৰাস্তাতে ফালিব মই গৈছো ৰ বা সি পলাইছে দেখিলা তই ক'ত আহিবি নেযাওঁ বুলি কৈছো ন মই নেযাওঁ বল হাতে বা টনা আজোৰাকৈ ডিঙিটো চিঙে মানুহৰ আগত কেনেকে কথা ক'ব লাগে নাজানো মই কি কৰিলো কিমান বাৰ সুধি আছো যে কেছটো কি আৰে মোৰ পাৰ্চনেল কথাবোৰ আপোনাক কিয় কম কেকেদা আপোনাৰ মনিবৰ পাৰ্চনেল কথাবোৰ কয় নেকি মোক নিজৰ বুলি চিনিয়ৰ জিনিয়ৰ বুলি একো নামানা হলি মানে কেনেকে থানাখন জোৰা তাপলি মাৰি চলাই আছো মইহে জানো আপোনাৰ দৰমহা টকাহে থানাখন চলাই আছে ন আমাক
কি হৈছে কি হৈছে ই মানে এই মানুহ মই মানুহটো লৈ আহো ৰ'ব আপুনি মানুহটোক আকৌ কেলে মাতিবলৈ গৈছে কি হৈছে মানে ভাওনা মানে কিহৰ ভাওনা হা আপুনি ভাওনা পাহৰি গৈছে বাবু কৈছা ভাওনা পাহৰি গৈছে তাক চিনি নাপাওঁ তোক চিনি পাওঁ তাক চিনি নাপাওঁ কেকেদা এইবিলাক কি মানে ভাওনা অখৰা আই শুন্তি দেৰি নকৰ নাট ভাগ মেলা ব্যৱস্থা কৰোঁ নেকি নাই কৰোঁ ঐ বাইদেউ আচনি চোফাখন উলিয়াই দিওঁ খৰচ পৰিছে মোৰ তাৰমানে তই ভাও নকৰ হ'ব এইটো ছাৰক কৈ দিম আপুনি ছাৰক কিয় ক'ব আৰে ছাৰৰ পেহাকৰ শ্ৰাদ্ধতেতো ভাওনাখন কৰিবলৈ ওলাইছো নকৰ নেলাগে নহয় কি ক'লে আপুনি বা আপুনি অকণমান মোৰ লগত আহকচোন গৈছো বাপ কৃষ্ণ